নমস্কাৰ, আৰম্ভ কৰিছোঁ প্ৰথমটো ভ্লগ মোৰ। দিব শুভেচ্ছা দিয়া আজি প্ৰথম ষ্টাৰ্ট কৰিছোঁ। চাওঁচোন কি হয়, আপোনালোকে চাই নাচায়। আৰু মোৰ লগত আছে এইটো ভাইটা আছে। দিব গোলাঘাটৰ ভাওনা আছে, আগবঢ়াবলৈ আহিছোঁ। আগবঢ়াবলৈ আহিছে মোৰ ভাইটি। কি চৰি, মোৰ বন্ধু হয়, আগবঢ়াবলৈ আহিছে আজি। তোমাৰ টেকেলি বিষ্ণু এয়া ববেন হৈছে প্ৰথম বনাই দিবলৈ আহিছোঁ। প্ৰথম ডিভিজন মোৰ মাথাটো নোলালে, মোৰতো ইমান ওপৰৰ পৰা। এইবাৰ ওলাইছে নে চাই লৈছোঁ দেই। ওলাইছোঁ নাই দে, অনুভৱটো কৰি দিয়ক। চব উঠাই এতিয়া কওক। আমি এতিয়া নগাবাত আমি ভাওনা কৰিবলৈ আহিছোঁ। এই ৰথমট আমি ভাওনা গায়ক হিচাপে কৰিছোঁ। নমস্কাৰ নমস্কাৰ। আমি লক্ষণ কুমাৰ দিয়া নমস্কাৰ। আমাৰ ইয়াতৈ নমস্কাৰ ভাওনা সহযোগী উপদেষ্টা এই আমাৰ আমি নৱ সাংস্কৃতিক গোষ্ঠীয়ে আকৌ তৰাণী চাইডে ভাওনা ভাগ কৰিব লৈছোঁ। ভগৱানে আশীৰ্বাদ কৰে যেন ভাওনা ভাগ সকলো ধন্যবাদ। আজি কি কৰিবা? মানুহকে থৈ গ'লি মোক আহি পেলাই যাবা। এয়া নব দেই, নব চালে গৈ আছে বাৰু একদম ধেমালিলৈকে গৈছে। ওলাই আহিছোঁ, সকলোৱে তালি তোলা মানি সকলোৱে তাৰ চেনেলটো খাচাব নতুনকৈ খুলিছে দেই। আহি গোটেই কলা আমি আহি এতিয়া গোলাঘাট জিলাৰ গমাৰি গাঁও নামঘৰত উপস্থিত হ'লোহি। দেখিছেনে, আমি অহা পোৱাৰ আগতেই ইমানখিনি মানুহ বহি আছে। আমিতো আচৰিত হৈ গ'লোঁ যে মানুহটো এতিয়া পালেহিয়ে, আমি ওলোৱাই নাই, পাইছোঁহিহে। সোনকালে আমিও ওলাবলৈ গ'লোঁ। এতিয়া আমি সকলো আহিলোঁ ভাওনাৰ সন্মুখৰ মানুহৰ ঘৰতে ওলাই লওঁ বুলি। দেখিছেনে প্ৰতিজন মানুহ ল'ৰা কেনেকৈ ওলাই আছে। ইয়াত 7-8জন ল'ৰা পাগৰ পৰা ধৰি চেলেং কাপোৰৰ পৰা ধৰি চুৰিয়া সময় লাগে ন। এইফালে দেখিছে এয়া মহিলা চৰিত্ৰৰ পৰা আৰু 17জন ওলাই আছে। এইটো দীপজ্যোতি দ্বিতীয় ভাগ হৈছে আজি, আৰু এইটো উদীপ্ত, সি সূত লৈছে। এওঁলোকে কায়াধু আৰু লক্ষী এনেকৈ ভাগ লৈছে। আৰু এয়া বাহিৰত গৈ টেকেলি দিছে নে, বহি আছে ওলাই মেলি, কাকো সহায় কৰা নাই, সি বাহিৰত বহি আছে অকলে অকলে। সেইকাৰণে তাৰ ভইচটো মিউট কৰি দিলোঁ। এইটো প্ৰীতম, ই হাঁহিছে দিছেনে। এইটো হৈছোঁ মই, আৰু এইটো মোৰ লগত অভিষেক। এতিয়া ওলাই মেলি হ'ল আমাৰ। আমি আহিলোঁ গ্ৰীণ ৰুমলৈ। ইয়াত দেখিছেনে চব ওলাই আছে। এইটো লাহন দা, এওঁ আজি বিজয় কৰিছে। এয়া শিৱশংকৰ দা, তেওঁ ব্ৰহ্মাৰ চৰিত্ৰত অভিনয় কৰিব আজি। তাৰপিছত এইজন আমাৰ দাদা এজন পেইণ্টাৰ, এইজন বিতুপন নাৰদ, বিখ্যাত নাৰদ, চবেই চিনি পায়, নকলেও হ'ব। এয়া সাধন দা হিৰণ্যাক্য ভাৱত অভিনয় কৰিব। কাষতে আছে ঋতুপন, সি অমৰ্গ কৰিব। আৰু এয়া মনোজ দা, ই খণ্ড কৰিব। তাতে ডিছকাছ কৰি আছে। এইটো দেউ, ই লৈছে দেৱতা। এয়া দিছেনে পলাঠৰ লগৰীয়া, প্লাছ আপোনাৰ চাৰিসিদ্ধ আছে, তেওঁলোকৰ অভিভাৱকো আছে, তেওঁলোকৰ লগত বহি আছে। দিছেনে তাতে বৰ ভাল পায়, হাঁহি দিছে না তাত। সৰুতে আমি ওলাওঁ যে ভিডিঅ'ত, ভাল লাগে ন চবৰে, সেইটো কাৰণে। বাৰু বোলো ভাওনাৰ মাজলৈ যাওঁ, পূৰ্বৰংগ আৰম্ভ হ'ব এতিয়া। বাকী ৰাজ ভাওনা এদাই ঘৰ পালোহি, শুলোঁ অকণমান, শুলোঁ বেছি নুশুলোঁ কাৰণ ফাকুৱা আছিলে যে, লগৰখিনি আহিছিলে, চকু ফুলি আছে দেখিছেনে। বাকী ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব, ধন্যবাদ।